আমাৰ আজি এই বছৰ হৈ আমাৰ 159 বছৰ হ'ল। আমাৰ প্ৰতি বছৰে আচলতে আমাৰ 4 দিনীয়া কাৰ্যসূচী থাকে। আমাৰ 4 দিনীয়া আচলতে আমাৰ দিনত নাট্য যাত্ৰা পাৰ্টি সৰু সৰু গান থাকে, কিন্তু ৰাতি আমাৰ কোনো যাত্ৰা পাৰ্টি সেনেকৈ নাথাকে। আৰু আমি প্ৰতি বছৰে আমাৰ যিহেতু আমাৰ পাহাৰত পূজাখন, সেইকাৰণে আমি ৰাতি ইয়াত গানৰ কোনো ব্যৱস্থা নকৰোঁ, কাৰণ মাইকী মানুহৰ কথা আছে। সুৰক্ষাৰ কাৰণে আমি দিনতে আমাৰ 10টা বজাত আমাৰ কমপ্লিট। কিমানমান মানুহৰ সমাগম ঘটে ইয়াতে, কিমান ভক্তৰ? আমি আজি আৰু কালিতো ক'ব লাগিলে প্ৰায় 60-70 হাজাৰ মানে হ'বই। আপুনি দেখিছোঁ ইয়াৰ পৰা কিমান আকে তললৈকে একদম হাই গেটলৈকে আমাৰ 2টা লাইন নিচিনা মানুহ। এইটো অন্তত শেষ হৈছে সন্ধিয়া 5টা বাজিব। কি কাৰ্যসূচী ৰাখিছে আৰু ইয়াতে আপোনালোকৰ? এনেই আমাৰ প্ৰথম ৰাতিপুৱা পূজা পাৰ্বণ, তাৰপিছত আমাৰ 12টা বজাত বলি, তাৰপিছত প্ৰসাদ বিতৰণ 1-2টা বজাত, তাৰপিছত আমাৰ 4-5টা বজাত মানে আমাৰ দিনৰ গান প্ৰদৰ্শন। জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পীগৰাকীৰ কিবা ব্যৱস্থা কৰা? নহয়, সেইটো কথা ঠিকে। এইবুলি আমি তাৰমানে আমাৰ কিছুমান, আমিতো গাঁৱত থাকোঁ মানুহ, আমাৰ গাঁৱলীয়া মানুহ কিছুমান তেখেতৰ যিখন লাষ্ট চিনেমা বোলছবি ৰৈ ৰৈ বিনালেখন, আমি বহুত অসুবিধাৰ, আমাৰ গাঁৱলীয়া মানুহে বহুত অসুবিধাৰ কাৰণে চাব পৰা নাই। সেয়ে আমি এইবুলি সেই ৰৈ ৰৈ বিনালেখন আমি 2টা শ্ব' কৰাৰ কাৰণে অহা বৃহস্পতিবাৰে 6টা বজাত এটা শ্ব' আৰু 9টা বজাত এটা শ্ব' কৰাৰ কাৰণে আমি বিনামূলীয়াকৈ, কিন্তু আমাৰ কোনো টিকেট লোৱা নহ'ব, বিনামূলীয়াৰ কাৰণে আমি ৰাইজৰ চোৱাৰ কাৰণে সুবিধাৰ্থে আমি আমাৰ পূজা কমিটিয়ে এইখিনি হেৰি কৰিছোঁ, আশা কৰোঁ।